الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين سمع الله لمن حمده إنه يعلم الجهر وما يخفى وليسرك لليسرى فذكر إن نفعت الذكرى سبح اسم ربك الأعلى الذي خلق فسوى والذي قدر فهدى والذي اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب الله أكبر اهدنا الصراط المستقيم عليهم ولا الضالين الله أحد الله أكبر السلام عليكم ورحمة الله الله أكبر الله أكبر الله أكبر سمع الله لمن حمده সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে প্ৰথমে আমি সমগ্ৰ দেশবাসীলৈ পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শুভকামনা জ্ঞাপন কৰিছোঁ যে আজিৰ এই পবিত্ৰ ক্ষণত সকলোৰে মংগল হওক, সমগ্ৰ ভাৰতবৰ্ষৰ মংগল হওক, তাৰ লগতে সমগ্ৰ দেশবাসীৰ মংগল হওক আৰু এই ঈদে সকলোৰে মাজত যি ভাতৃত্ববোধৰ এনাজৰী আমি যাতে সকলোৱে মিলা প্ৰীতিৰে বসবাস কৰিব পাৰোঁ, সমাজৰ যি অপশক্তি আছে সেই অপশক্তি নাহক আৰু আমি সকলোৱে একেলগে নামাজ পঢ়িছোঁ, আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ যাতে সমূহ মানৱ গোষ্ঠীৰ যাতে মংগল কামনা হয় তাৰ কাৰণে দোৱা কৰিছোঁ। আমি যাতে সকলোৱে অসমত শান্তি হিচাপে বসবাস কৰিব পাৰোঁ, হিন্দু মুছলমান একতাৰ এনাজৰীৰে চলিব পাৰোঁ তাৰে কামনা কৰিছোঁ আৰু এই উৎসৱে সকলোৰে মনৰ আশা পূৰণ হওক, অপশক্তি নাহওক তাৰে কামনা কৰিছোঁ আৰু বিশেষকৈ আমি আপোনালোকলৈও ঈদৰ পবিত্ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত।